পাৰাথাবালা এই আবু তাহেৰে যেতিয়া সংগীত গায়, যেতিয়া গীত গায়, এই কথা শুনিলে, তেখেতৰ গীত শুনিলে আপোনাকো মোহাচন্ন কৰিব তেখেতৰ সংগীতে। কিন্তু আবু তাহেৰৰ এটা সপোন আছে, এই সপোনটো কি তাৰ কথাও আজি আমি আপোনালোকক কম। প্ৰথমতে দেখুৱাইছোঁ আবু তাহেৰৰ কেইটামান দৃশ্যাংশ। এগৰাকী হৈছে আবু তাহেৰ। দবকাত যদি যায় আবু তাহেৰক আপুনিও দেখা পাব। এইদৰে বিভিন্ন সময়ত তেওঁ এখন হোটেলত ব্যস্ত হৈ থাকে, চাহ বনায়, পৰঠা বনায়, ৰুটি বনায় আৰু যিসকল গ্ৰাহক আহে তেওঁলোকক তেওঁ আপ্যায়ন কৰাত ব্যস্ত হৈ থাকে। দবকাৰ এইগৰাকী আবু তাহেৰ ভাইৰেল হৈ পৰিছে এই মুহূৰ্তত সামাজিক মাধ্যমত। ইয়াৰ কাৰণ হৈছে তেখেতৰ কণ্ঠ। মহম্মদ ৰফিকে আৰম্ভ কৰি বিভিন্ন গৰাকীৰ গীত আবু তাহেৰে এটাৰ পিছত আনটাকৈ গাই যাব পাৰে আৰু তেখেতৰ গীত শুনি এতিয়া সেই হোটেলত যথেষ্ট সংখ্যক লোকে ভিৰো কৰিছে। এই আবু তাহেৰৰ হোটেলখন আমি আপোনালোকক দেখুৱাই আছোঁ। পুৱাৰে পৰা নিশালৈকে আবু তাহেৰে এই হোটেলখনতে জীৱিকাৰ পথ উলিয়াই জীৱন নিৰ্বাহৰ বাবে ব্যস্ত হৈ থাকে। কিন্তু তেখেতৰ যি প্ৰতিভা, সেই প্ৰতিভা মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি আপোনালোকক দেখুৱাম। আৰু তেখেতৰ গীত শুনিলে আপুনিও ক'ব যে আবু তাহেৰক এখন মঞ্চৰ প্ৰয়োজন হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ যাব পাৰে। তাৰ বাবে আবু তাহেৰৰ এটা সপোনো আছে। কেইবাটাও দৃশ্যাংশ আছে, আমি আপোনালোকক দেখুৱাইছোঁ। আবু তাহেৰে কেতিয়াবা পৰঠা বনাইছে, কেতিয়াবা ৰুটি বনাইছে, ৰুমালী ৰুটি বনাইছে আৰু এইদৰে এইগৰাকী আবু তাহেৰ দবকাত ব্যস্ত হৈ থাকে। কিন্তু এই হোটেলখনত জীৱন নিৰ্বাহৰ বাবে কাম কৰি থকাৰ মাজতো সংগীতৰ তেওঁ সাধনা কৰিছে, সংগীতক লৈ তেওঁ সপোন দেখিছে। এইগৰাকী আবু তাহেৰে অতি সুন্দৰভাৱে মহম্মদ ৰফিৰ গীতো আজি টাইম 8ৰ আগত পৰিৱেশন কৰি দেখুৱাইছে। এই মুহূৰ্তত আমি আবু তাহেৰৰ তেখেতে গীত গোৱা এটা দৃশ্যাংশ আপোনালোকক টু ইণ্ডৰ সহায়ত দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। नफरत की दुनिया को छोड़ के खुश रहना मेरे यार, नफरत की दुनिया को छोड़ के प्यार की दुनिया में खुश रहना मेरे यार, इस झूठ सी नगरी से तोड़ के नाता जा प्यारे, अमर रहे तेरा प्यार, खुश रहना मेरे यार। जब जानवर कोई इंसान को मारे, जब जानवर कोई इंसान को मारे, कहते हैं दुनिया में वहशी उसे सारे, एक जानवर की जान आज इंसानों ने ली है, चुप क्यों है संसार, खुश रहना मेरे यार। बस आखिरी सुन ले ये मेल है अपना, बस आखिरी सुन ले ये मेल है अपना, बस खात्म साथी ये खेल है अपना, अब याद में तेरी बीत जाएंगे रो रो के जीवन के दिन चार, खुश रहना मेरे यार। আৰু এইগৰাকী আবু তাহেৰৰ কণ্ঠত আপোনালোকে সংগীত শুনিলে, গীত শুনিলে। এইখন হোটেলত আবু তাহেৰে পুৱাৰে পৰা একেবাৰে নিশালৈকে ব্যস্ত হৈ থাকে, কিন্তু তাৰ মাজতো তেওঁ সংগীতৰ সাধনা কৰি গৈছে। আবু তাহেৰৰ এটা সপোন আছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ দবকাৰ নাম উজ্বলাব, অসমৰ নাম উজ্বলাব। আজি আমাৰ সাংবাদিক শ্বহীদুলে তেখেতৰ সৈতে কথা পাতিছিলে। আবু তাহেৰে নিজৰ সপোনৰ কথা কি কৈছিলে এই মুহূৰ্তত দেখুৱাই দিছোঁ। আপুনি খুব সোনকালে দেখিবলৈ পোৱা গৈছে এইকেইদিন আপুনি সামাজিক মাধ্যমত খুবেই চৰ্চা লাভ কৰিছে। নহয় মই মনৰ পৰাই মই মোবাইলেৰে শুনো, শুনি শুনি মই এইটো নিজেই কৰোঁ। কিমান দিনৰ পৰা আপুনি গানটো বহুত দিনলৈকে যেতিয়া মানে হাতত মোবাইল আহিছে তাৰপিছৰ পৰাই গান গাই আছে। আটাইতকৈ ভাল গান কাৰ গায় আপুনি?
চবৰে গাব পাৰোঁ। বিশেষকৈ আপোনাক মহম্মদ ৰফিক খ্যাত বুলি মহম্মদ ৰফিকৰ আৰু কুমাৰ চানুৰো আছে আৰু গোটেই মানে ক'ব পাৰোঁ। আপোনাৰ ভৱিষ্যতৰ আশা কি বা আগলৈ আপোনাৰ সপোন কি আছে? মানে আপুনি আগলৈ আৰু মানে ওপৰত যাব বিচাৰে নিশ্চয়। ওপৰত মানে দেখি আছোঁ, ওপৰত গৈয়ে আছোঁ আৰু এনেই মানে গৈ আছোঁ। আজি আপুনি খুব সোনকালে দেখিবলৈ পোৱা গৈছে এইকেইদিন। আবু তাহেৰৰ মন্তব্য দেখুৱালোঁ, তেখেতৰ গীতো আমি এফালে দেখুৱাম, কিন্তু মই এই মুহূৰ্তত টাইম 8ৰ সম্পাদক ঋতুস্পিন শৰ্মাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। ঋতুস্পিন, মই আপোনাৰ কাষলৈ আহিছোঁ। এইগৰাকী আবু তাহেৰ এফালে হোটেল দিয়ে, এফালে গীত গাইছে আৰু সকলোৰে মন মুহিবলৈ সক্ষম হৈছে। ঋতুস্পিন, হয়, ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে, তেওঁ আমাৰ সৈতেও কথা পাতিছে, তেওঁ কৈছে যে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব বিচাৰিছে, কিন্তু দবকাৰ সেই সৰু পৰঠা দোকানখনৰ পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ যাব, এই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমৰ যথেষ্ট কৰণীয় আছে। আমি সকলোকে ভাইৰেল বনাই দিওঁ, আমি সকলোকে ছুপাৰহিট কৰি দিওঁ। আমি কাঁচা বাদামক ছুপাৰহিট কৰিছোঁ, আমি মানিকে মাগে হিতেক ছুপাৰহিট কৰিছোঁ, আমি ৰাণু মণ্ডলক ছুপাৰহিট কৰিছোঁ, কিন্তু অসমৰ মাটিত জন্ম হোৱা অসমীয়া এজন ল'ৰা আবু তাহেৰক কিন্তু আমি পাহৰি গৈছোঁ। এতিয়া আমাৰ দায়িত্ব, জ্যোতিদীপ ইমান সুন্দৰ কণ্ঠ, ইমান ধুনীয়াকৈ গান গায়, এখন পৰঠা দোকানত কাম কৰে, ৰুমালী ৰুটি তেওঁ বনায়, তাৰ মাজত ইমান ধুনীয়াকৈ গান গায়। এতিয়া এই আবু তাহেৰক ৰাষ্ট্ৰ বিখ্যাত কৰা, দেশজুৰি বিখ্যাত কৰা দায়িত্ব আচলতে প্ৰতিজন অসমীয়াৰ। সেই দায়িত্ব আমি ল'ব লাগিব। ৰাণু মণ্ডলক আমি ভাইৰেল কৰিছোঁ, হিট কৰিছোঁ, ঠিক আছে, কাঁচা বাদামক আমি ভাইৰেল কৰিছোঁ, ঠিক আছে, কিন্তু এইজন আবু তাহেৰক আচলতে আমি পাহৰি যাব নালাগে। ঋতুস্পিন, ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম আৰু আমি বিশ্বাসী, আত্মবিশ্বাসী যে অসমৰ প্ৰতিগৰাকী দৰ্শকে দবকাৰ এইগৰাকী অসমৰ যুৱক আবু তাহেৰ, তেখেতৰ সংগীত যিসকলে ইতিমধ্যে শুনিছে আৰু এই মুহূৰ্তত যিসকলে শুনিব, তেওঁলোকে ইমানেই তেওঁক ভাইৰেল কৰিব যে কাইলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত যাতে গৈ আবু তাহেৰে অসমক প্ৰতিনিধিত্ব কৰিব পাৰে। আমি দৃশ্যাংক দেখুৱাইছোঁ, আমি পুনৰবাৰ আবু তাহেৰৰ কণ্ঠত মহম্মদ ৰফিকে আৰম্ভ কৰি কেইবাজনৰ গীত তেওঁ গাইছে, সেই গীতকেইটা আপোনালোকক দেখুৱাই লৈছোঁ। গীতকেইটা শুনক আৰু তাৰপিছত আপুনি নিজেই ক'ব সঁচাকৈ তেখেতৰ কণ্ঠত সৰস্বতী। আমি এই মুহূৰ্তত তেখেতৰ গীতকেইটা দেখুৱাইছোঁ। नफरत की दुनिया को छोड़ के खुश रहना मेरे यार, नफरत की दुनिया को छोड़ के प्यार की दुनिया में खुश रहना मेरे यार, इस झूठ सी नगरी से तोड़ के नाता जा प्यारे, अमर रहे तेरा प्यार, खुश रहना मेरे यार। जब जानवर कोई इंसान को मारे, जब जानवर कोई इंसान को मारे, कहते हैं दुनिया में वहशी उसे सारे, एक जानवर की जान आज इंसानों ने ली है, चुप क्यों है संसार, खुश रहना मेरे यार, बस आखिरी सुन ले ये मेल है अपना, बस आखिरी सुन ले ये मेल है अपना, बस खात्म साथी ये खेल है अपना, अब याद में तेरी बीत जाएंगे रो रो के, जीवन के दिन चार, खुश रहना मेरे यार, नफरत की दुनिया को छोड़ के खुश रहना मेरे यार, नफरत की दुनिया